বহুত দিনৰ পিছত আজি আকৌ ওলাই আহিলোঁ ম'ম' খাবলৈ। ম'ম' বহুত দিন খোৱা নাই পিছে। আৰু যেতিয়া মই কলেজত পঢ়ি আছিলোঁ যে হোষ্টেলত থাকোঁতে, তেতিয়া ইভিনিং সদায় ওলাই যোৱা হয় যে ম'ম' খাবলৈ। মোৰ ম'ম' প্ৰিয় হয় পিছে। এইখিনিতে আগতে ম'ম' পোৱা নাছিলে, মানে আগতে নাছিলে। আৰু আংকলজন নতুনকৈ আহিছে, ইয়াতে শ্বিফ্ট কৰিছে। মানে এইজন আংকল আমাৰ গাৰ্লছ কলেজৰ ফ্ৰণ্টতে ৰখিছিলে, তেতিয়া তাতে বহিছিলে। আৰু তাৰপাছতে তাৰপৰা শ্বিফ্ট কৰিলে এইখিনিতে চৰাইআলিতে। আংকলে ক'লে মোক দেখি যে তোমালোকৰ কলেজৰ সন্মুখত সিদিনাখন PG থকা ছোৱালী মানে ৱাৰ্ডেনে কিবা গালি দি আছিলে হ'বলা পইচা অসুবিধাৰ কাৰণে। তো মানে আংকলে হেল্প কৰি দিলে। বহুত ভাল কাম কৰিছে তেখেতে। আৰু তেখেতৰ বনোৱা ম'ম' ৱাও, ইমান ধুনীয়া দেখিছে নি, ইমান মানে চফ্টকৈ বনাইছে আৰু পাতল আছিল, বহুত ধুনীয়া আছিল খাবলৈ। আৰু এইফালে আমি ট্ৰেফিক পইণ্টত ৰখি আছোঁ, কাৰণ সেইফালে পাৰ হ'বলৈ অকণমান ভয় লাগে। তাৰপাছতে এইফালে আমি বজাৰ চজাৰ কৰি মেলি এতিয়া কৰ্ণ ল'লোঁ, আইচক্ৰীম। ঠাণ্ডাত আইচক্ৰীম খোৱা মজা বহুত বেলেগ। বা ঠাণ্ডাত মোৰ দৰে আইচক্ৰীম খাই পাইছেনে বাৰু? খাই চাবচোন, বহুত ভাল লাগে। আৰু আজি মিনি ব্লগটো ইমানেই আছিলে। যদি ভাল পালে তেন্তে লাইক কৰি দিব। বাই বাই।